বন্ধুসকল আজি মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছো যিটো ভিডিঅ'ত দেখুৱাম যে যিসকল বহিৰাজ্যত আবদ্ধ হৈ আছে সেই সকলক চৰকাৰে মাহিলি 2000 টকাকৈ দিব বুলি কৈছিল কিন্তু সেই টকাৰ থাৰ্ড ইনষ্টলমেন্টৰ টকা এতিয়াও মানুহে পোৱা নাই ফাৰ্স্ট এণ্ড সেকেন্ড ইনষ্টলমেন্টৰ টকা মানুহে পাইছে কিন্তু বাকি 2 মাহৰ টকা এতিয়ালৈকে পোৱা নাই তো এই টকা পাবনে নাই বা কেতিয়া পাব সেয়া আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই থাকিব যদি ইউটিউবত চাই আছে আৰিয়ান এলএলবি সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে আমাৰ পেজ লাইক কৰিব ভিডিও স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক বন্ধুসকল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে যিমান দিন লকডাউন থাকিব আৰু মানুহ যিসকল বহিৰাজ্যত আবদ্ধ হৈ আছে অসমৰ মানুহ সেই সকলক মাহিলি 2000 টকাকৈ দি থাকিব আৰু সেই মৰ্মে এপ্ৰিল আৰু মে মাহত 2000 টকাকৈ অৰ্থাৎ দুটা ইনষ্টলমেন্টত 4000 টকা দিছিল কিন্তু জুন আৰু জুলাই মাহ পাৰ হৈ গল এতিয়া আগষ্ট মাহ আৰম্ভ হৈ গল কিন্তু এতিয়ালৈকে সেই 2 মাহৰ টকা বহিৰাজ্যত আবদ্ধ হৈ থকা মানুহে এতিয়ালৈকে পোৱা নাই চৰকাৰে দিয়া প্ৰতিশ্ৰুতি চৰকাৰে পালন কৰিবনে নাই সেয়া চৰকাৰৰ কথা কিন্তু সৰ্বসাধাৰণ অসমৰ মানুহে যিসকল বহিৰাজ্যত আবদ্ধ হৈ আছে সেই সকলে চৰকাৰলৈ অনুৰোধ জনাই আছে সেইহতক কিবা সহায় কৰিবলৈ বা এই মাহিলি 2000 টকাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই 2000 টকা দিবলৈ কিয়নো বহুতে বহিৰাজ্যত নিজৰ কৰ্মসংস্থাপন হেৰুৱাইছে এতিয়া নতুনকৈ কৰ্মসংস্থাপন পাবৰ আশাত ৰৈ আছে যদিও সিহঁতে ৰুম ভাড়া দি যাব লাগিব আৰু নিজৰ খোৱা-বোৱা কৰিব লাগিব গতিকে চৰকাৰে এইখিনি মানুহক মাহিলি যি 2000 টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে সেই মাহিলি 2000 টকাকৈ দি যাব লাগে বন্ধুসকল চৰকাৰে এই বিষয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই এই কেইদিনৰ পৰা এই টকা আপোনালোকক দিবনে নাই কি কৰিব এতিয়ালৈকে চৰকাৰে বহুত দিনৰ পৰা এই বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে যোৱা মাহত ব্যক্ত কৰিছিল যে যোৱা মাহৰ 23 তাৰিখত টকা দিয়াৰ কথা আছিল কিন্তু 23 তাৰিখত সেই টকা দিয়া নহল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যিসকল বহিৰাজ্যত আবদ্ধ হৈ আছে সেই সকল বহুতো মানুহ অসমত এতিয়া আহিছে বহুতে আগতে এপ্লাই কৰিছিল এতিয়া যিসকল অসমত আহিছে সেই সকলক টকা দিয়া নহব সেইভাবে ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছে কিন্তু ভেৰিফিকেশন প্ৰক্ৰিয়া শেষ হল নে নাই সম্পূৰ্ণ হল নে নাই এই বিষয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হক বা চৰকাৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই কেতিয়া এই টকা মানুহে লাভ কৰিব বা আপোনালোকে এই টকা পাবনে নাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই তো মানুহে এতিয়া বহুতো মানুহ আছে বহিৰাজ্যত আবদ্ধ হৈ আছে যিসকল বহুতো অসুবিধাৰ সন্মুখীন হৈ আছে হলেও এই 2000 টকা মানুহে পোৱা নাই যিসকলে এই 2 মাহৰ টকা পোৱা নাই সেই সকলে কি কৰিব লাগিব আপোনালোকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ দাবী জনাব পাৰে যে এই টকা আপোনালোকক দিবলৈ বা আপোনালোকক চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি দিয়া সেই 2000 টকাকৈ সোনকালে আপোনালোকৰ একাউণ্টত দিবলৈ আপোনালোকে সোশ্যাল মিডিয়াৰ মাধ্যমে হওক বা আপোনালোকে যিসকলে পাৰে আপোনালোকে পোষ্টেল যোগে হলেও আপোনালোকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কিবা চিঠি লিখিব পাৰে বা সোশ্যাল মিডিয়াৰ মাধ্যমে আবেদন জনাব পাৰে যাতে এই টকা আপোনালোকক সহায় কৰিবলৈ এই টকা দি চৰকাৰে আপোনালোকক সহায় কৰিবলৈ তো বন্ধুসকল এই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টীকৰণ পোৱা নাই যে এই টকা মানুহে কেতিয়া পাব সেইভাবে আপোনালোকে এতিয়া আপোনালোকে দাবী জনক এই টকা আপোনালোকক সোনকালে দিবলৈ তো বন্ধুসকল আজিৰ ভিডিঅ' আছিল এইখিনিলৈ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰক কমেন্ট কৰক আৰু বন্ধুসকল আৰিয়ান এলএলবি নামৰ ইউটিউব চেনেলটো তাতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে কিয়নো মই এনেকুৱা ধৰণৰ সহায়ক ভিডিঅ' সদায় লৈ আহি থাকিবলৈ চেষ্টা কৰি থাকো বন্ধুসকল আজিলৈ ইমানে বাই বাই